হাই সংগীসকল, পুনে পুনে মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই লৈ যাব বিচাৰিছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। সংগীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমাৰ সকলোৱে পৰিচিত বগা বাহক কেনেকৈ আমি চাহ খাব পাৰোঁ আৰু সেই চাহ খোৱাৰ পিছত তাৰ উপকাৰিতা কি হয় তাৰ ওপৰত। সেই সংগীসকল বলকচোন যাওক, পোনে পোনে মই আপোনালোকক লৈ যাম এতিয়া সেই বগা বাহকৰ পাত দুটামান আনিবলৈ। এয়া মই বগা বাহকৰ পাত দেখুৱাইছোঁ, মোৰ পদূলিতে আছে। একাপ চাহৰ জোখাই মই মাত্ৰ 2-3টামান আজি লৈ যাম। এয়া মই ল'লোঁ। এতিয়া মই আপোনালোকক লৈ যাম মোৰ চৌকাৰ ওচৰলৈ আৰু মই এই বগা বাহকৰ লগত কি দিওঁ সমস্তখিনি দেখুৱাম। ব'লকচোন। আহক এতিয়া মই এই বগা বাহকৰ লগত কি লৈছোঁ চাওঁ। এই বগা বাহকৰ পাত লৈছোঁ, কেইটামান জালুক লৈছোঁ, অকণমান আদা লৈছোঁ আৰু কেইটামান ক'লা তুলসীৰ পাত লৈছোঁ। এয়া মই গেছটো লগাই দিলোঁ আৰু মই চচপেনটো বহাই দিলোঁ। মই একাপ পানী দিম অৱশ্যে, মানে একাপত ৰোৱাকৈ সমানকৈ মই একাপ এয়া মই পানী দিছোঁ। ইমানখিনি পাত যিমানখিনি আনিছোঁ তাৰ আন্দাজত মই বনাবলৈ লৈছোঁ। পানীখিনি উতলে মানে মই এই আদা আৰু এই জালুককেইটা মই থেতালি ল'ম এতিয়া অকণমান। পানীখিনি উতলিছে, মই এই পাতকেইটা টুকুৰা কৰি তাত মই দি দিম। এতিয়া অকণমান উতলে মানে মই এইকেইটা থেতালি লওঁ। তুলসী পাতটোত নাথাতিলেও হ'ব, ইয়াতে দি দিম। মই ইয়াত তুলসী পাতকেইটা দি দিছোঁ আৰু মই এই থেতালা জালুক আৰু আদাকণো দি দিছোঁ। এতিয়া অকণমান সময় মই উতলিবলৈ দিম, ৰংটো নাহালৈকে। ৰংটো নাহালৈকে মানে ৰং আহিবলৈ দিছোঁ, সেইটো কথা। সুন্দৰ ৰং, চাহপাত নিদিয়াকৈ কি ধুনীয়া ৰং হ'ব আপোনালোকে দেখিব। সংগীসকল, এই মই যিখিনি এতিয়া মই জালুক আদা আৰু মই যি আমাৰ ক'লা তুলসী পাত দিছোঁ সেইখিনি নিদিয়াকৈও আপোনালোকে এই পাতটো গৰম কৰি পেলাই এনেকৈ উতলাই সেই পানীখিনি ৰাখি খাবচোন। সেই যে মই কৈছিলোঁ বসন্ত ৰোগৰ কাৰণে ভাল বুলি, তেনেকৈও আপোনালোকৰ ল'ৰা ছোৱালীখিনিক খুৱাব পাৰিব। এয়া চাহ, সুন্দৰ চাহ হৈ গ'ল। আপোনালোকে এতিয়া এনেদৰে তৈয়াৰ কৰি পেলাই আপোনালোকে ৰাতিপুৱা হওক আৰু সন্ধিয়াও খাব পাৰিব। এটা পাত আনি দি ধুনীয়া লাগে, মই খাই দেখুৱাই দিছোঁ। মজা লাগে। যোনসকলে চেনি নাখায় এনেদৰে খাই চাবচোন। আৰু এটা সংগীসকল কাম কৰিবচোন আপোনালোকে, যে মই যে তেজ গণ্ডগোল হোৱাৰ কথা কৈছোঁ, তেজখিনি মানে যাৰ ঠিক নাথাকে তেনেকুৱা লোকসকলেও ইয়াত অৱশ্যে মৌ অকণ দি পেলাই খাব পাৰে। অকণমান মৌ নাইবা চেনি অকণ দি পেলাইও খাব পাৰে, খুব ধুনীয়া লাগিব। যোনসকলে ডায়েবেটিক্সৰ বাবে নাখায়, চেনি নাখায়, তেওঁলোকৰ কাৰণে এইটো খুব ভাল পাব খাই চাহটো বনাই। তেওঁলোকেতো এনেও তিতা খায়েই, তিতা কেৰেলাটো একদম জুচ বনাই পেলাই খায়। এই চাহটো খাবলৈ খুব ভাল পাব তেখেতলোকে, খাবচোন। সংগীসকল, চাহ বনাই মই আপোনালোকক দেখুৱালোঁ। এতিয়া আহক আমি এই চাহৰ পৰা আমাৰ কি উপকাৰ হ'ব পাৰে বগা বাহকৰ চাহৰ পৰা। সংগীসকল, প্ৰথমতে এই চাহ যেতিয়া আপোনালোকে খাব, নাইবা সেই বগা বাহক সিজোৱা পানীখিনি যেতিয়া আপোনালোকে খাব, তেতিয়া সেই পানীখিনি বসন্তৰ কাৰণে খুব ভাল হয়। প্ৰতিষেধক বুলি ক'লেও ভুল নহয়, মানে খুব ভাল হয় বসন্তৰ কাৰণে। দ্বিতীয়তে আমাৰ যিখিনি যক্ষ্মা ৰোগ বুলি কয় TB, সেই TBৰ কাৰণে এই চাহখিনি খালে আপোনালোকে খুব আৰাম পাব। যোনসকল লোক তেনেকৈ TB ৰোগৰ পৰা উঠিছে তেওঁলোকে এই চাহখিনি কণ্টিনিউ এমাহমান খাবচোন বনাই বনাই। প্ৰায় আপোনালোকে অভ্যাসত পৰিণত কৰি ল'ব, খুব ভাল পাব আপোনালোকে। তৃতীয়তে হাঁফানি ৰোগ যিসকলৰ আছে
আৰু উশাহ নিশাহ লোৱাত যোনসকলে কষ্ট পাই থাকে সেইসকলেও এই চাহটো এনেকৈ বনাই পেলাই আপোনালোকে ডেইলি খাবচোন 2-3 বাৰকৈ খুব ধুনীয়াও লাগে খাই আৰু আপোনালোকে গাটো খুব ভাল পাব আপোনালোকে নিজে এমাহমান খাই চালে সম্পূৰ্ণ হাঁফানি ৰোগৰ পৰা আপোনালোকে সাৰিব পাৰিব আৰু তৃতীয়তে আপোনালোকে জানে যে এই সোৱাইন ফ্লুৰ মাজতে আহিছিলে আমি শুনিছোঁ সকলোৱে সেই সোৱাইন ফ্লুৰ কাৰণেও এই বগা বাহকটো খুবেই ভাল হয় তাৰোপৰি কিৰমি পেটৰ বিষ এইবিলাকৰ পৰাতো এইটো বগা বাহক খুব সুন্দৰ ঔষধ হয় তাৰোপৰি আমাৰ মহিলাসকলৰ যি প্ৰসূতি ৰোগ বুলি কয় সেই প্ৰসূতি ৰোগ এই বগা বাহকৰ পানী বা চাহৰ পৰা একেবাৰে নাইকিয়া হৈ যায় যিসকল লোকৰ এই তেজসমূহ দূষিত হয় বিভিন্ন কাৰণত তেজ আমাৰ দূষিত হ'ব পাৰে তাৰ কাৰণে বিভিন্ন ৰোগ হয় সেইসকল লোকে এই বগা বাহকৰ চাহ খাব আৰু বগা বাহকৰ পানীখিনি খাই থাকিবচোন আপোনালোকৰ তেজ পৰিষ্কাৰ হ'ব আৰু সংগীসকল এই বগা বাহকৰ পৰা সকলো বিধৰ কিন্তু জ্বৰ নাইকিয়া হয় মূৰৰ বিষ জ্বৰ নিমুনিয়া হওক সকলোখিনি জ্বৰৰ পৰা আমাক ই বচাই ৰাখে আৰু এই জ্বৰৰ পৰা যিখিনি ৰোগ হোৱাৰ পিছত আমাৰ মানে বিকাৰ হয় মানে দেহত যিখিনি আমাৰ ক্ষতি হয় সেই সকলোখিনি ক্ষতি আমাৰ পূৰ কৰি আমাৰ দেহটো সুঠাম কৰি ৰাখে আৰু সংগীসকল আমি ক'ব নোৱাৰাকৈ বিভিন্ন ৰোগ আমাৰ দেহৰ পৰা ই নাইকিয়া কৰি পেলায় কিন্তু সেই সংগীসকল আপোনালোকক মই কৈছোঁ আপোনালোকে এই কথাখিনি আপোনালোকে খিয়াল ৰাখি সম্পূৰ্ণভাৱে এই বগা বাহকজোপা যাতে আপোনালোকে ব্যৱহৃত কৰে আৰু ভাল পালে আপোনালোকে সকলোলৈকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰে যোনসকলে ভাল পাব তেওঁলোকে হয়তো মোলৈ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব বুলি মই আশা ৰাখিলোঁ সেয়ে সংগীসকল আজিলৈ মই আপোনালোকক ইয়াতে মই থ'ম আৰু বেলেগ ভিডিঅ'ত আপোনালোকলৈ সুন্দৰকৈ আকৌ লৈ আহিম ভিডিঅ' তাৰ বাবে আপোনালোকে অপেক্ষা কৰিব আজিলৈ আপোনালোকৰ পৰা মই বিদায় লৈছোঁ বাই